हेलो एवरीवन बहुत दिনৰ মূৰত মই আপোনালোকৰ সন্মুখলৈ আহি গলো বহুত দিন ভিডিও দিব পৰা নাছিলো বিশেষ কিছুমান অসুবিধাৰ বাবে আৰু এতিয়া মোক এয়া যে দেখিছে সাদৰ মেখেলাৰ ৰূপত হেয়া মই গাঁৱৰ নামঘৰলৈ সেৱা এভাগ লবলৈ আহিছো এয়া মই সেৱা লৈছো আপোনালোকে দেখা পাইছে নহয় এতিয়া ভাবিছে চাগে মই ইমান দিন ক'ত আছিলো আৰু মই নামঘৰত সেৱা লবলৈ কিয় আহিছো আসলতে মোৰ বিয়া হৈ গল 10 ডিসেম্বৰ তাৰিখে সেই বিয়াৰ আগতে নামঘৰত গাঁৱৰ নামঘৰত সেৱা এভাগ ল'ব লাগে সেই সেৱা এভাগ ল'বলৈ আহিছো এয়া মই আৰু লগত মোৰ সৈতে দুগৰাকী আইতা আহিছে আমাৰ আইতা তাৰ পিছত তেওঁলোকৰ সৈতে মই নামঘৰত সেৱা এভাগ ললো আৰু কি কয় বিয়াত মই ইমান ভিডিও বনাব নোৱাৰিলো কিছুমান সৰু সৰু ক্লিপ মই ৰাখিছিলো মেমৰিৰ কাৰণে আৰু সেইবোৰে মই এডিট কৰি এই ভিডিওটো আজি বনাইছো আশা কৰো আপোনালোকে এই ভিডিওটো চাই ভাল পাব গাঁৱৰ নামঘৰত সেৱা ভাগ লোৱাৰ পিছত মই পুনৰ গলো আমাৰ কি কয় গাঁৱৰ ডাঙৰ পুখুৰী বৰ পুখুৰীৰ পাৰত আৰু এটা আই থান আছে নামঘৰ আছে তাত মই সেৱা ল'ব গলো আইতাৰ সকলৰ সৈতে মই আহিলোগে নামঘৰৰ পৰা আৰু এতিয়া আপোনালোকক দেখুৱাও আমাৰ ঘৰৰ পৰিবেশ এয়া চাওক পুৰা পেন্ডেলৰ কাম চলি আছে ঘৰত এই সন্মুখৰ ঠাইখিনি দেখিছে নহয় ইয়াতে কইনা বহিব এতিয়ালৈকে ইয়াৰ কাপোৰ লগোৱা হোৱা নাই সেইখিনি লগাব পিছে পৰে মানে বিয়া পৰহিলে আজিয়ে লগাব আজি আবেলি সন্ধিয়া মানে লগাব আৰু এয়া চাওক হালধীয়া বগা কাপোৰ দি যে এয়া এটা কোঠালি বনাইছে ইয়াতে দৰা ঘৰৰ মানুহ আহি বহিব কইনা দৰাৰ নীতি নিয়মখিনি কৰিব এইটো ৰুমতে আৰু এইফালে চাওক এইফালে খোৱা বোৱাৰ ব্যৱস্থা কৰা হ'ব এইফালে কাপোৰবোৰ লগোৱাই নাই ভালকে মানে কামটো চলি আছে আৰু প্ৰসেসিং হৈ আছে আৰু এইফালে মোৰ ভাইটি চাওক ভাইটিয়ে নাৰিকল পাৰি আছে এয়া নাৰিকল পিঠা বনাবৰ বাবে পাৰা হৈছে আৰু পিঠা বনাব মামিহতে আৰু কেইজনমান ছোৱালী পিঠা বনাব সেয়াবোৰ আপোনালোকক দেখুৱাম গতিকে আপোনালোকে চাই থাকক ভিডিওটো এইফালে চাওক মোৰ মামিয়ে পিঠা বনাই আছে আৰু মানে সবেই কামত একদম নিজ কামত ব্যস্ত হৈ আছে এইফালে চাওক এইফালে মোৰ লগৰ ছোৱালীবোৰ এয়া কৰি আছে আৰু ইফালে বৰমাহতে পান ধুই আছে মানে সবফালে ব্যস্ত আৰু বিয়া ঘৰ উদলি মুদলি পৰিৱেশ এয়া মোৰ দুগৰাকী বৰমা নাৰিকল ৰুকি আছে আৰু এটা দৃশ্য দেখুৱা আপোনালোকক এয়া চাওক এয়া হলো মই মানে কইনা আৰু মই খুই মেহেন্দি লগাই আছে চাওক ব্লেংকেট উৰি আসলে কি জানেনে ডিসেম্বৰ মাহৰ ৰাতি কি সাংঘাতিক ঠাণ্ডা সেইকাৰণে ঠাণ্ডাত ৰ'ব নোৱাৰি মই এনেকৈ ব্লেংকেট উৰি আৰাম কৰি মেহেন্দি লগাই আছো ভিডিও কৰিছিল ফটো একপি তুলি থৈ দিয়ে নেকি মোক এটা বনাব দিছে আৰু এয়া চাওক মোৰ মেহেন্দি অঁকা হৈ গ'ল আপোনালোকে ক'বচোন দেই কমেণ্টত কেনেকুৱা হৈছে মোৰ হাতৰ মেহেন্দি আৰু এয়া হল ৰাতিৰ পৰিৱেশ ৰাতি ভাত পানী খাই উঠাৰ পিছত সকলোৱে ফূৰ্তি কৰিছে আৰু পেন্ডেল বনোৱা সকলো পেন্ডেল বনাই আছে হেতু সাইডে সকলোৱে ফূৰ্তি চাও ফূৰ্তিৰ কোনো সীমা নাই মানে সকলোৱে ফূৰ্তিত নাচিছে বাগিছে আৰু এতিয়া ৰাতি তেওঁলোকে ঘৰা ঘৰি যাবগৈ কাৰণ বৰমাহতে ওচৰৰে হয় আৰু পিছনাখন আকৌ ৰাতিপুৱা আহিবই লাগিব যেহেতু এতিয়া যাব ওলাইছে আৰু তেওঁলোক আৰু এতিয়া ৰাতি 1 বাজিছে ৰাতি 1 বজাতো মোৰ টোপনি নাই জানেই নহয় কইনাৰ মন উগুল থুগুল টোপনি নহা বাবে মই মাজে মাজে উঠি আহি এয়া পেন্ডেল বনোৱা কামকে চাওহি আৰু এয়া সন্মুখৰখিনি প্ৰায় হৈছে এইফালেদি মানুহ সোমাই যাব মানে মূল দুৱাৰ এইফালে আৰু ইয়াত চাগে চকী ৰাখিব দুখনমান ইয়াতো মানুহ বহিব পাৰিব আৰু সেইফালে চাওক ভিতৰ ফালে বৰ্তমান কাম চলি আছে তেওঁলোকে কয় মোক যা শুই থাকগে ৰাতিপুৱা আহি চাবি কিন্তু মই আৰু মাজে মাজে উঠি আহি চাই থাকো এতিয়া ময়ো শুমগৈ বাৰু আজি ভিডিওটো মই ইয়াতে শেষ কৰিছো আপোনালোকৰ ভিডিওটো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব কাইলৈ আছে জোৰোণ কইনা গা ধোৱা
আৰু খখিয়া দৰা আছে সেয়া ভিডিঅ' মই আপোনালোকক দিম আপোনালোকে চাবলৈ পাব গতিকে পুনৰ ভিডিঅ' দিলে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ আৰু আজিলৈ বাই বাই গুড নাইট